Hello everyone, welcome back to my new vlog. তো আজি আমি অলপমান এনে আছো ঘৰতে ইফালে আৰু টিকলি কি কৰি আছা হা ইফালে টিকলি খেলা আছে আৰু ইফালে বাইদেউ ইফালে কিবা খেতি কৰে লাইশাকৰ এইকেইটা লাইশাক আনি থৈছে মজা কৰি ইয়াতে ৰুই দিব লাইশাক কেইটা প্ৰথমবাৰ ৰুইছিলো ইয়াতে ভাল নহল লাইশাক কেইটা এতিয়া আৰু সেকেন্ড বাৰত লাইশাক ৰুব তো আজি অলপমান আমি টিঙা খবৰ কাৰণে তো টিঙা ল'ব যাই আছো বুগুৰি টিঙা ল'ব যাই আছো বহুত খাব মন যাই আছিল মোৰ একদম টিঙা খাবা নাপাই কিবা লাগি আছে জীৱনটো আথুৰা আথুৰা লাগে টিঙাৰা বহিনে তো টিঙা খাবৰ কাৰণে এতিয়া টিঙা ল'ব যাই আছো মই বুগুৰি টিঙা বছৰত এবাৰ প্ৰথমবাৰ টিঙা খাম বুগুৰি টিঙা খাওয়া নাই ইটো বছৰত মোৰ ঘৰত আৰু একবাৰ ৰিপিট আহিবৰ কাৰণে লগা হ'ল কাৰণ মই পেপাৰখনকে পাহৰিছিলো বুগুৰি আনিবৰ কাৰণে আজিৰ ভিডিঅ'টো অলপমান মজাদাৰ হ'বলৈ গৈ আছে কাৰণ আমি টেঙা খাম আজি বুগুৰি টেঙা আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো মজা লাগিব আপোনালোকক কিন্তু আপোনালোকে খাব নাপালেও জুতিটো লৈ থাকক আৰু এনেকুৱা কৰি চাই আমিতো অলপমান জুতিটোও পাম মজাটোও পাম আৰু গাইজ ঠাণ্ডাতে গাঁৱত ফাই মন নাযায় 2 দিন ধৰি মই গাঁৱত নাই আৰু এতিয়া আহি পালো টেঙা গছৰ তলত বুগুৰি টেঙা ল'বৰ কাৰণে এয়া বুগুৰি গছ তলত আহিলো মজা কৰি অলপমান বুগুৰি খাম আজি ভাল কৰি চালা নিমখ কৰি একদম মজাদাৰ কৰি খাব লাগিব এইবিলাক বুগুৰি আৰু এটা লগ আহিছে অলপমান সহায় কৰি দিবাৰ কাৰণে কওঁ ৰ তাক ঐ আছো না মোক বুগুৰি পাৰাত সহায় কৰবি এতিয়া দুইজনে আমি বুগুৰি পাৰিম তাপা দছৰ লগত বুগুৰিডাল ইমান টেঙাও নহয় ইমান মিঠাও নহয় গাইজ মাজতে আছে এটা খাই চাইছিলো মই এনে টেষ্টৰ কাৰণে কেনেকুৱা টেষ্টটো বিয়া হলেতো নিব নোৱাৰা না এনে যাব কষ্টখিনি সেইকাৰণে টেষ্ট কৰি চাইছিলো এটা যাও দছ বুগুৰি পাৰি দে তামোল গছডালকে চাকৰিছে বুগুৰি বুলি নাই কি মানুহ মই ভাবছিলো ই অকল তামোল গছডাল চাকৰিছে কিন্তু নহয় ইয়াৰো আইডিয়া আছে ইয়াৰ পৰা বুগুৰি হৰাই দি আছে কিমান আইডিয়া দিমাক বুগুৰি বুটলাইছো একলাই সেই পাৰি দিৰ পলাই থাকি চালা একবাৰ কোবাই দিলে ইমান হৰে তাৰে ভাল দৈ একবাৰ কোবাই দিৰ চালা মোক বুটলাই মাৰাই এতিয়া জুতি লুগাই খাব লাগিব বুগুৰি মাখান এইখিনি ললো বুগুৰি ইমান বেছি লোৱা নাই খাব নোৱাৰিম না এইটো গাইজ দেখাত সৰু হ'ব পাৰে সৰু বস্তুৰে কামাল বেলেগ ইমানেই মিঠা মই 2টামান খালো এনেকা কৰে মিঠাতে নিমখ জলকীয়া নহলে হয় পাৰি আহা মানে আৰু ইফালে চব লাই খেতি কৰা হৈ গেল 30টা লাই ৰুই দিল ইফালে লাইন বাই লাইন খাৱাহে কথা কেইদিনমানৰ পাছত কিমান মজা এইফালে চব পানী বুটা চুটা হেৰি মাখান ধুনীয়া চুনীয়া চব ৰেডি হৈ গেল নিমখ জলকীয়া এতিয়া টেঙা খাম আমি মজা কৰি জুতি লগাই এয়া এইফালে জলকীয়া চব ফল ধুনীয়াখিনি এইবাৰ চাফা কৰি আছে তো আমি 5জন মানে খাম আজি টেঙা এইফালে ধুনীয়া মছলা ধুই আছে ভালদৰে কৰি অলপমান চাফা চুফা কৰি খাব লাগিব তো বেমাৰ চেমাৰ নহ'ব তেতিয়াহে টেঙা খোৱা কথা আৰু এইফালে বুগুৰি টেঙাখিনি আনি দিছো আধা পলিথিন আনিছো বুগুৰি ইফালে চাফা কৰি আছে প্ৰথমতে চাফা কৰি লওক মই আহিছো আৰু এইটোতো টোপনি গেল 4জন মানুহ খাম আমি একদম জিভাৰ পানী পুৰিব আছে টেঙা দেখা পাই ভাই কি কবি আর টেঙাৰ অবিহনে থাকবাই নোৱাৰে নেকি টেঙা দেখা পালে চবৰে মনত পানী আহিব এই মুখত জিভাৰ আগিলিতে পানী এইটো আৰু চকুৰ টিপ মাৰি টেঙা খাব লাগিছে টেঙাটো হ'বই টেঙা কৰবি এয়া মছলা চছলা দি লল জলকীয়া কেইটা দি এইবাৰ ইয়াতে মজা নিমখ নিদা করে হয়ে যাব নাকি বুগুরি কেইটা থুব লাগব ভাল করে থুবি বুগুরি কেইটা প্রথমতে মছলাখিনি ভুটি লওক ৰ এইয়া ভুটি আছে এইটো মোৰ বাইদেউ হয় আৰু ইটোও বাইদেউ হয় ইটো মোৰ দছ হয় আৰু ইটো মুই হয় মুই আৰু ইটো মা হয় মোৰ কিবা বোলে কৰে ইটো মজা কৰি বুগুৰি টেঙাখিনি কাটি লল দেখাবলে যে জিভাৰ পানী পৰে মোৰ কি হব লৰা মানুহ হলেও টেঙা লোভ আছে মোৰ মছলাখিনি উঠাই গেল মজা ধুনীয়া আছে বুগুৰি আছে আৰু কিবা বেলেগ চিষ্টেমৰ আছে মছলা ইয়াতে মই ভাবিছিলো কি বনাব ইখান মুহুৰি জালখন বেৰা বনাব লাই শাকটো 30 ডাল লাই শাক ৰুই থৈছো নহয়
তাৰে বেৰা বনাব মোৰ মাথা চাথা গৰম হৈছিল কি বনাই বোলো এয়া পানী চানী চব দি থৈ দিল আৰু লাই শাকখিনি মই বহুত আশা কৰিছিলোঁ প্ৰথম ৰোৱাখিনি কিন্তু বেয়া হ'ল এতিয়া এইকেইডাল আৰু ৰুলো এইবাৰ এইকেইডাল আশা কৰিব পাৰা অলপমান এনেও ডাঙৰ আছে না বোলে কিবা হয় ভাল কৰি অলপমান চিকিউৰিটি গাৰ্ড দি থাকিব লাগিব এইটোৰ কাৰণে আমাৰ টেঙা পুতি আছে এইফালে মজা একদম এইবিলাক চব হেৰি হৈ গেল মজা কৰি সানি লল জিভাৰ পানী মোৰ বুৰবা আছে একদম চকা পানী ওলাব লাগছে কি কৰিম ইফালে বুকুৰি আনিছে আৰু এইজনক চাই ধেমালি ডাঙৰ পাত খান আনছে না ইমান চিপিৰি চালা ইমান দক্তা ব্ৰহ্মাস্ত্ৰ খান থাকে এইখিনি ইমান পাতত মোক দিছে গাইছ মোক কেংমৰা পাতত দিছে ইমান চব চাচোন যা কিমান চিপিৰা হ'ব লাগব মজা লাগছে গাইছ ওলোপানে হওক কিন্তু মজা লাগছে ৰেচিপিটো কৈ দিম আপোনালোকক ধুনীয়া দিবি আৰু কি কি আছিল ৰেচিপিত কচোন গ একবাৰ মান নিমখ দিবি ধুনীয়া দিবি অকণমান নাম মাত্ৰ চুৰ মিঠাতেল দিবি মজা ৰেচিপিটো কৈ দিলে এনেকুৱা কৰি খাই চাব যদি ভাল নালাগে মোক কমেণ্টত দিবা গাইছ ভাল নালাগে এনেকা গালি দিবা একদম মোৰ নাক বাৰান্দা খিৰাই দিবি 100% কৈছো ভাল লাগব অতপিচোন থৰথৰাব লাগছে মোৰ চালাতে ইমান চালা মজা লাগিল ভাই আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব টাক তো আজিলৈ বাই এণ্ড এটা নেক্সট ভিডিঅ'ত লগ পাম টাপাটাপ বাই গাইছ খামচুল ওলাই গেল একদম মজা লাগিছিল ৰেচিপিটো শিকাই দিলোঁ এনেকুৱা কৰি খাই চাবা 100% কৈছোঁ ভাল লাগব বাই